হেল্ল' এভৰিৱান, মই মিতালী ৰাণী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল এমাৰ কিটচেন এমাৰ ভ্লগছলৈ জনাইছোঁ স্বাগতম। আজি মই আপোনালোকলৈ তিতা কেৰেলাৰ এটা অতি সহজ ৰেচিপি লৈ আহিছোঁ। তিতা কেৰেলা খাবলৈ তিতা হ'লেও এই পাচলিবিধৰ আছে বহু উপকাৰী গুণ। এই পাচলিবিধত প্ৰচুৰ পৰিমাণে আছে আইৰণ, পটেছিয়াম, কেলছিয়াম, বিটা, কেৰটিন, ভিটামিন B1, B2, B3, C ইত্যাদি। এই আটাইবোৰ উপাদানে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে। ডায়েবেটিছ ৰোগীৰ বাবে তিতা কেৰেলা হৈছে মহৌষধ। তিতা কেৰেলা নিয়মিত খালে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত থাকে। এই পাচলিবিধে লিভাৰৰ সমস্যাও দূৰ কৰে। লিভাৰৰ বাবে তিতা কেৰেলা টনিক স্বৰূপ। তিতা কেৰেলাই কৃমিপেলু নাশ কৰে, লগতে পেট পৰিষ্কাৰ কৰি ৰাখে। চকুৰ সমস্যা, ছালৰ সমস্যা, লগতে দূৰ কৰে চুলিৰ সমস্যা। এই পাচলিবিধে তেজ পৰিষ্কাৰ কৰি ৰখাটো সহায় কৰে। নিয়মিত তিতা কেৰেলা খালে কৰ্কট ৰোগ, মেলেৰিয়া ৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে। এতিয়া আহক ৰেচিপিলৈ আগবাঢ়োঁ। পাত্ৰ এটিত পানী বাকি ল'লোঁ আৰু দুটা তিতা কেৰেলা ভালদৰে ধুই ল'লোঁ। দুটা কেঁচা পিঁয়াজ আৰু দুটা কেঁচা জলকীয়া ভালদৰে ধুই ল'লোঁ। ধনিয়া পাত অকণমান ভালদৰে ধুই ল'লোঁ। কুকাৰত পানী বাকি ল'লোঁ। এতিয়া মই পৰিষ্কাৰকৈ ধুই লোৱা তিতা কেৰেলা দুটা সিজিবলৈ দি দিম। দুটা চিটি মাৰিলে মই গেছ অফ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই তিতা কেৰেলা দুটা এখন প্লেটত উলিয়াই ল'লোঁ। সুন্দৰকৈ সিজিছে আৰু এতিয়া কেঁচা পিঁয়াজ কাটি দিলোঁ। মিহি মিহিকৈ কেঁচা জলকীয়া কাটি দিলোঁ। ধনিয়া পাত কাটি দিলোঁ। প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ আৰু দি দিছোঁ সৰিয়হ তেল। এতিয়া এইখিনি পিটিকি ল'লে খাব পৰা হৈ যাব। এয়া আমাৰ তিতা কেৰেলা পিটিকা খাবলৈ ৰেডি হৈ গ'ল। জোখতকৈ বেছি একো বস্তুৱে খাব নালাগে, নহয়নে? নিয়মিত খাব, কিন্তু কমাই খাব। Open eye, feel the waves cut through me.